নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ সকলোকে আমাৰ ইউটিউব চেনেললৈ আশা কৰোঁ সবেই চাগে ভালেই আছে বন্ধু বান্ধৱীসকল অসম চৰকাৰৰ অন্তৰ্গত বহুতসমূহ গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্ট ওলাইছে তো কি পোষ্ট ওলাইছে কোন ডিস্ট্ৰিক্টত ওলাইছে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগে সিলেকশ্যন প্ৰসেছ কেনেকুৱা হ'ব গোটেইখিনি বস্তু আমি বিশেষভাৱে আলোচনা কৰিম সো ভিডিওটো লাষ্টলৈকে চাই থাকিব যদি আমাৰ চেনেলটোলৈ নতুন আহিছে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব ভিডিওটো ভাল পালে লাইক কৰিব আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব তো আহক আজি ভিডিওটো ষ্টাৰ্ট কৰোঁ প্ৰথমে আমি চাই লওঁ কি পোষ্ট আছে অফিস অফ দ্য ডিস্ট্ৰিক্ট সেশন জাজ হোজাইত ওলাইছে হয় হোজাৰ কোৰ্টত ওলাইছে কিছুমান পোষ্ট আহক চাই লওঁ কি পোষ্ট আছে প্ৰথম পোষ্টত দি আছে টেকনিক্যাল এসিস্ট্যান্ট তো এটা পোষ্ট আছে কোৱালিফিকেশ্যন কি লাগিব আপোনাৰ BCA ডিগ্ৰী লাগিব 60 মাৰ্কস থাকিব লাগিব বা আপুনি BSc থাকিলেও আপুনি ইয়াৰ কাৰণে কৰিব পাৰিব তাৰ পিছত আপোনাৰ ডিপ্লোমা থাকিলেও আপুনি যদি আপোনাৰ কম্পিউটাৰ ডিপ্লোমা আছে তথাপি আপুনি ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰিব ইয়াৰ দৰমহা আছে 26000 টকা আহক তলত চাই লওঁ দ্বিতীয় পোষ্ট ষ্টেনোগ্ৰাফাৰ তো ষ্টেনোগ্ৰাফাৰত আপোনাৰ কোৱালিফিকেশ্যন কিমান লাগিব আপুনি হাই সেকেন্ডাৰী পাছ লাগিব আৰু ষ্টেনোগ্ৰাফি ডিগ্ৰী লাগিব ITR পৰা তেতিয়া আপুনি ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰিব 20000 টকা ইয়াৰ দৰমহা হ'ব 3 নম্বৰ পোষ্ট আছে অফিস এসিস্ট্যান্ট ইয়াৰ পোষ্ট আছে দুটা তো আপোনাৰ গ্ৰেজুৱেশ্যন থাকিলে আপুনি ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰিব লগতে কম্পিউটাৰ নলেজ থাকিব লাগিব দৰমহা হ'ব 18000 আৰু তাৰ পিছত আপোনাৰ দৰমহা হ'ব 36000 টকা 4 নম্বৰ পোষ্ট আছে ড্ৰাইভাৰ মিনিমাম কোৱালিফিকেশ্যন 8 পাছ লাগিব আৰু আপোনাৰ ইয়াৰ 15000 টকা আপোনাৰ দৰমহা হ'ব 5 নম্বৰ আছে অফিস পিয়ন দুটা পোষ্ট আছে আপোনাৰ 8 পাছ হলে আপুনি এপ্লাই কৰিব পাৰিব আৰু আপোনাৰ যদি হাই সেকেন্ডাৰী পাছৰ ওপৰত থাকে আপুনি ইয়াৰ কাৰণে এপ্লাই কৰিব নোৱাৰে দৰমহা হ'ব 12000 টকা তো ইয়াৰ লাষ্ট ডেট এপ্লাই আছে 30 তাৰিখলৈকে তো ইয়াৰ এপ্লাই আপোনালোকে কেনেকৈ কৰিব ষ্টেণ্ডাৰ্ড ফৰ্ম এটা ফিল আপ কৰি পেলাই আপোনালোকৰ গোটেইখিনি ডকুমেন্টছ দি পেলাই আপুনি ইয়াৰ কাৰণে যেটো আপোনাৰ হাই কোৰ্টত আছে হোজাই তাত গৈ আপুনি দি আহিব লাগিব নহলে আপোনালোকে এটো হোজাইৰ যেটো হাই কোৰ্টৰ ওয়েবসাইট আছে http districts e courts government হোজাই তাত আপুনি এপ্লাই কৰিব পাৰে মই ইয়াৰ লিংকটো মোৰ ডেসক্ৰিপচন বক্সত দি দিম তাৰ পৰা আপুনি গৈ কৰি ল'ব পাৰে মোড অফ সিলেকশন সব কি আছে ওয়াক অন ইন্টাৰভিউ আছে আপোনালোকৰ তাৰ পিছত আপোনালোকৰ স্কিল টেষ্ট হ'ব তো এই দুটা প্ৰসেছ আপোনাৰ দ্বাৰা হ'ব তো আপোনালোকে এপ্লাই কেনে কৰিব সব অলৰেডি মই কৈ দিছো ইয়াৰ আপোনালোকে এপ্লিকেশন ফৰ দা পোষ্ট আপুনি লিখি পেলাই হোজাই যেটো হাই কোৰ্ট আছে তাত আপোনালোকে জমা কৰি থৈ আহিব লাগিব তো আহক চাই লওঁ আৰু নেক্সট ক'ত কি পোষ্ট ওলাইছে তো আপোনালোকে এতিয়া দেখাই আছো আমি দ্বিতীয় পোষ্ট কি ওলাইছে চাওক সো দ্বিতীয় পোষ্ট কম ওলাইছে ক'ত দ্বিতীয় পোষ্ট ওলাইছে বন্ধু বান্ধৱীসকল অফিস অফ দা ডিস্ট্ৰিক্ট সেশন জাজ ইন চিৰাং তাৰ পিছত কাজলগাঁও চিৰাঙত ওলাইছে পোষ্ট কিছুমান ডিস্ট্ৰিক্ট আপোনাৰ জাজত চাই লওঁ কি আছে আহক পোষ্টসমূহ প্ৰথম পোষ্ট আছে টেকনিক্যাল এসিস্ট্যান্ট আপোনালোকৰ সেম পোষ্ট BCA ডিগ্ৰী লাগিব 60% মাৰ্কস লাগিব আপোনাৰ দৰমহা আছে 26000 টকা তাৰ পিছত আপোনালোকৰ ষ্টেনোগ্ৰাফাৰ আছে আপোনালোকৰ তো ষ্টেনোগ্ৰাফাৰটো আপোনালোকৰ সেম ক্যান্ডিডেটৰ 12 পাস লাগিব আপোনালোকৰ ITI ডিগ্ৰী লাগিব ষ্টেনোগ্ৰাফাৰত তাৰ পিছত 3 নম্বৰ পোষ্টটো আছে আপোনালোকৰ অফিস এসিস্ট্যান্ট দুটা পোষ্ট আছে গ্ৰেজুৱেশ্যন লাগিব আপোনালোকৰ আৰু কম্পিউটাৰৰ নলেজ থাকিব লাগিব 18000 টকাৰ দৰমহা আছে 4 নম্বৰটো আছে ড্ৰাইভাৰ তো আপোনালোকৰ ড্ৰাইভাৰৰ পোষ্ট ওলাইছে এটা আপোনালোকৰ 8 পাস হলে হ'ল আৰু আপোনালোকৰ লাইসেন্স লাগিব 15000 টকাৰ দৰমহা হ'ব 5 নম্বৰটো আছে অফিস পিয়ন দুটা পোষ্ট আছে ক্যান্ডিডেটস মাস্ট পাস আপুনি 8 পাস হলে কাৰণে এপ্লাই কৰিব পাৰিব তো এপ্লাই কেনেকৈ কৰিব তো ডিস্ট্ৰিক্ট সেশন অফ জাজ চিৰাঙত আপোনালোকে গোটেইসমূহ আপোনালোকৰ ডকুমেন্ট সৈতে তাত গৈ আপোনালোকে এটো জমা কৰি থৈ আহিব লাগিব হয় তো ইয়াৰ সিলেকশন প্ৰসেছ প্ৰায় সেমই আছে আগৰ পোষ্টসমূহৰ নিচিনা হ'ব ওয়াক ইন ইন্টাৰভিউ হ'ব আৰু আপোনালোকৰ ইয়াৰ স্কিল টেষ্ট হ'ব তো আৰু আকৌ চাই লওঁ আমি আৰু কি পোষ্ট আছে সো এতিয়া আপোনালোকে দেখাই আছো আমি 3 নম্বৰ পোষ্ট কেইটা কি আছে 3 নম্বৰ পোষ্ট কেইটা ওলাইছে বন্ধুসকল অফিস অফ দা জুডিশিয়াল মেজিস্ট্ৰেট বিশ্বনাথ চাৰিআলি হয় গোটেইসমূহ পোষ্টে আপোনালোকৰ কোৰ্টত ওলাইছে ডিস্ট্ৰিক্ট ওয়াইজ খালি ভাগ আছে কিছুমান ডিস্ট্ৰিক্টত কিছুমান ওলাইছে সো এটো বিশ্বনাথ চাৰিআলি ডিস্ট্ৰিক্টত ওলাইছে তো ইয়াত আপোনালোকৰ পোষ্ট কি আছে চাওক প্ৰথম পোষ্টটো হৈছে পিয়নৰ পোষ্ট পিয়নৰ কাৰণে আপোনালোকৰ দুটা পোষ্ট আছে স্যালাৰি আপোনালোকৰ 12000 পৰা ষ্টাৰ্ট হ'ব গ্ৰেড পে আছে 3900 টকা 52000 টকালৈ শেষ হ'ব 8 পাস হলে আপুনি ইয়াৰ কাৰণে কৰিব পাৰে হাইয়েষ্ট কোৱালিফিকেশ্যন লাগে আপোনালোকৰ 12 পাস আৰু আপোনাৰ ডিগ্ৰী হলে ইয়াৰ কাৰণে কৰিব নোৱাৰে তাৰ পিছত 2 নম্বৰ পোষ্ট চকীদাৰৰ পোষ্ট আপোনালোকৰ এটা আছে ইয়াৰ দৰমহা হ'ব 12000 পৰা ষ্টাৰ্ট 52000 লৈকে যাব গ্ৰেড পে প্ৰাইস সেমই আছে কোৱালিফিকেশ্যনো সেম আপোনাৰ 8 পাস হলে আপুনি ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু হাইয়েষ্ট কোৱালিফিকেশ্যন আপোনালোকৰ 12 পাস 3 নম্বৰ পোষ্ট ড্ৰাইভাৰ এটা পোষ্ট আছে আপোনালোকৰ 14000 পৰা ষ্টাৰ্ট হ'ব দৰমহা আৰু ইয়াৰ আপোনাৰ গ্ৰেড পে আছে 5200 টকা মিনিমাম কোৱালিফিকেশ্যন 8 পাস হলে আপুনি কৰিব পাৰিব আৰু আপোনালোকৰ ভ্যালিড এটা লাইসেন্স লাগিব LMB বা ট্ৰান্সপৰ্টৰ লাইসেন্স লাগিব তাৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব তো কেনেকৈ এপ্লাই কৰিব গোটেইসমূহ ডকুমেন্ট সৈতে আপোনালোকে ডিস্ট্ৰিক্ট যেটো কোৰ্ট আছে আপোনালোকৰ বিশ্বনাথ চাৰিআলি তাত গৈ আপোনালোকৰ ডকুমেন্টৰ সৈতে এইখিনি জমা দিব লাগিব সিলেকশন প্ৰসেছ প্ৰায় সেম হ'ব ইয়েস প্ৰায় 18 পৰা গোটেইখিনি পোষ্টৰে 40 বছৰলৈকে আছে কোনো অসুবিধা নাই এজ বহুত আছে আপোনালোকে এপ্লাই কৰিব পাৰে তো বন্ধু বান্ধৱীসকল আজি পোষ্টসমূহ ইমানেই আছিল সো ভিডিওটো লাষ্টলৈকে চোৱাৰ কাৰণে ধন্যবাদ জয় অসম।